নমস্কাৰ জয় হিন্দ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মেৰাজুল ফিটনেছ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম ওলাবলগীয়া অসম পুলিচ ABUB হওক, কামাণ্ডো হওক, ফৰেষ্ট গাৰ্ডৰ হওক, SI হওক, বিভিন্ন ধৰণৰ পদসমূহৰ বিষয়ে। বিভিন্ন ধৰণৰ পদসমূহ ইতিমধ্যে আমাৰ CM ছাৰে কৈছে যে কিমান তাৰিখৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব, তাৰিখটো মই আপোনালোকক ক'ম। কিমান তাৰিখে আমাৰ এই পদসমূহ ফুলফিল হ'বলৈ গৈ আছে সেই তাৰিখটোৰ বিষয়েও ক'ম। তেন্তে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া মই কৈছোঁ আপোনালোকৰ লগত আজি আলোচনাহে কৰিম, আজি একো ধৰণৰ ফিটনেছৰ ভিডিঅ' নহয়। চ' আজি আপোনালোকে জানে যে অসম পুলিচত বহু হাজাৰ পদ মুকলি হ'বলৈ গৈ আছে। ইতিমধ্যে আমাৰ CM ছাৰে কৈছে, এডভাৰটাইজমেণ্ট ওলোৱা নাই, যিহেতু আমাৰ CM ছাৰে এষাৰ কথা কোৱা আৰু এডভাৰটাইজমেণ্ট ওলোৱা একেই কথা। সেয়েহে আপোনালোকক মই CM ছাৰৰ কথাটোৰ ওপৰতহে মই আজি ভিডিঅ'টো বনাইছোঁ। তো আমাৰ ফিল্ডত আপোনালোকে দেখিবলৈ পাইছে বহুত দৰ্শকে দৌৰি আছে, বহুতে খেলি আছে, বহুতে দৌৰি আছে। চ' আপোনালোকৰ যদি প্ৰেক্টিছ কৰি আছে তেন্তে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু আপোনালোকৰ ফিজিকেলৰ বাবে কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদি স্পেচিয়েলি ভিডিঅ' লাগে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই ইণ্টাৰভিউ প্ৰচেছটো আৰু কেনেকুৱা ধৰণৰ ইণ্টাৰভিউ হয়, মই কামাণ্ডোৰ বিষয়ে মই এক্সট্ৰাকৈ ভিডিঅ' দিম। যদি আপোনালোকৰ লাগে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মই ইতিমধ্যে কৈছোঁৱেই যে আমাৰ CM ছাৰে ডেট ঘোষণা কৰিছে। ডেটটো কেনেকুৱা ধৰণৰ মই ক'ম যে অহা ছেপ্টেম্বৰৰ 22 তাৰিখৰ পৰা আমাৰ ইণ্টাৰভিউ ডেট ইতিমধ্যে ঘোষণা কৰিছে আমাৰ CM ছাৰে। ইতিমধ্যে আমাৰ CM ছাৰে আমাৰ ডেটটো ঘোষণা কৰিছে বুলি মই কৈছোঁৱেই যে ছেপ্টেম্বৰৰ 22 তাৰিখৰ পৰা আমাৰ ইণ্টাৰভিউ ডেটটো ঘোষণা কৰিছে। তাৰ কাৰণে মই আপোনালোকক কৈছোঁৱেই যে ইতিমধ্যে এপ্লাই প্ৰচেছটো হোৱা নাই যদিও ইতিমধ্যে আগষ্টৰ ফাৰ্ষ্ট উইকমানৰ পৰা আমাৰ ইণ্টাৰভিউ এপ্লাই হৈ যাব। তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰক। আপোনালোকৰ যদি মোৰ নিচিনা একোজন ফেইলাৰ, তেন্তে এতিয়াৰ পৰা কষ্ট আৰু প্ৰেক্টিছ কৰক, হাৰ্ড ৱৰ্কৰ লগতে স্মাৰ্ট ৱৰ্ক কৰক। তেতিয়াহ'লে আপোনালোকে আপোনাৰ লগতে আপোনাৰ ফেমিলিটো এটা হাঁহি দিব পাৰিব। চ' বেছি আপোনালোকৰ লগত বেছি কথা নকওঁ, আৰু এই পদসমূহ ফুলফিল হ'বলৈ গৈ আছে। 31 মাৰ্চৰ আগত এই পদসমূহ ফুলফিল হ'ব বুলি মই কোৱা কথা নহয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে। ত' তাৰ কাৰণে মই আপোনালোকক জনাই দিছোঁ। যদিহে মোৰ ভিডিঅ'বোৰ ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ভালে থাকিব, কুশলে থাকিব, মোৰ চেনেলটো চাই থাকিব। যদিহে মোৰ ভিডিঅ'বোৰ ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকন প্ৰেছ কৰি দিব। জয় হিন্দ।